নমস্কাৰ বন্ধুসকল, লুইতপুৰীয়া এডুকেশ্যন অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৰিজাল্টলৈ। ৰিজাল্ট বুলি ক'লে বহুতৰে বুকুখন ধপধপাই যায়, নহয়নে? এৰা ভয় লগাৰে কথা দিয়াচোন। জীৱনক এক গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিক, আৰু লকডাউনৰ প্ৰভাৱত এইবাৰ ৰিজাল্টৰ দিন কিছু পিছুৱাই গৈছে। যোৱা বছৰ ৰিজাল্ট দিছিল 15 মে'ত, ৱেবছাইট আছিল sebaonline.org, আৰু এইবাৰ পৰীক্ষা হৈছিল 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈকে। জানিব পৰা মতে এইবাৰ ৰিজাল্ট ঘোষণা হ'ব 15 মে'ৰ পৰা 20 মে'ৰ ভিতৰত। ইতিমধ্যে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কাম প্ৰায় প্ৰস্তুত হৈ গৈছে। তোমালোকে এইবাৰ resultassam.nic.in অথবা sebaonline.org-ত চাব পাৰিবা। অনুমান কৰা মতে এইবাৰ প্ৰায় 61% ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিছে। লকডাউনৰ প্ৰভাৱত ৰিজাল্টৰ গতি কিছু লেহেমীয়া হৈছে যদিও সেবাই জনোৱা মতে মে' মাহৰ 2য় অথবা 3য় সপ্তাহত ঘোষণা কৰিব ৰিজাল্ট। গতিকে এতিয়া আৰম্ভ কৰিব লাগে HSLCৰ পিছত কি পঢ়িবা, আৰ্টছ, ছায়েন্স নে কমাৰ্চ। এই বিষয়ে আমি আগবঢ়াম এক বিজ্ঞানসন্মত আলোচনা, গতিকে চাবলৈ নাপাহৰিবা আমাৰ পৰৱৰ্তী ভিডিঅ'।